ওজন দাদা এতিয়া আকাশ যিহেতু সি বাইকখনে খুজিব মোৰ বুজছা না হয়তো খালি বাৰে বাৰে মোৰ বাইকখনে নিবাই মই জানো সি আহিলে যে মোৰ বাইকখন নিবাই মই জানো আৰু মোক কিমান কষ্ট দি দিছে জানা না সেই গাড়ী মোৰ মায়ে দেউতাক উঠা পইচা দি দিছে জেউৰা পইচা দিছি বা বৰ মন কৰিছি আৰু তোৰ কাৰণে অলপ ভালকৈ চলাবি বেলেগক নিদিবি সি আপি ভাল পায় সি বেলেগৰ গাড়ী লাগে খালি কি বেলেগ মোক জানো মোৰ গাড়ীখন বৰকৈ খুজে মই সি মচনতে গম পাইছোঁ বাইকখনে খুজিব মোকতো খুজিব সাহসে নাপায় কাৰণে সি আজিকালি মই বাজি দিছিলোঁ বা একবাৰ বাইকখন লাগছিল এই তাই বোলে একবাৰ 6 গাঁৱত যায়ো কিবা কাপোৰ কিনিবা একবাৰ দিওঁ বাইকখন কোনে আহিম দে বেছি দেৰি নকৰোঁ এই কিয় লাগে মইতো ক'লোৱে তাইক একবাৰ কাপোৰ কিনিবা লৈ যাব লাগে এই সেনেকৈ নোৱাৰা মোকতো বেয়া পালি ভাল পালি মই মাই নাই ঘৰত থাকালি মই মাইক খুজি দিলোঁ কিন্তু মাই নাই এতিয়া ইমান দিনে দিলে আজি দিবা নহ'লে বাইকখন মালিক নাই ইচ্ছা নাই তোক মই আগতে কৈছোঁৱেই নিজৰ বাইক নহ'লে নাই এ মাই মোক বাইক লাগে দেউতাই ক'ত গেল বাইক নেদি মোক বাইক লাগে চাইকেল লৈ বাইক লাগে মোক বাইক লাগে কি হ'ল তই এইবিলাক কি কৰিব লাগছ বাইক দিও মোক বাইক লাগে সদায় চাইকেল লৈ লৈ ডিউটিত যাব লাগে এই আকাশ নাকি সিহঁতৰ ঘৰৰ মানুহ হৈ কিনে বাইক কেইখন একদিন পূজাতে নেদেহি তোৰ এনেকৈ খং উঠিব লাগে এইবিলাক কিয় পেলাব লাগছা আজি দিনো বাইক লাগে মোক আৰু একো নাজানো মই বাইক লাগে তোৰ বাইক দিব লাগিব আজি এই মই এনেকৈ গাহৰি আধা ৰুহে তন নি পানে তোক আৰু বাইক লাগে আজি অঁ লাগবই মোক বাইক নহ'লে ভাত খান নাখাং মই নাথাকো এখন ঘৰত মোক বাইক লাগব বুলি কৈছোঁ লাগবই কিমান মানুহে লোন লৈ এই কি বুলি কয় বন্ধন লৈ বাইক দি আছে চলিমেখনক মোক সেইখিনিও কৰিব নোৱাৰা বাপা চাওঁ মই এই কি কষ্ট কৰি ঘৰখন চলি আছোঁ জানানা তোক আৰু বাইক দিম বুলিয়ে দিব পাৰি ন এই কাপোৰ কানি হ'লে এটা বেলেগ কথা যা 500,000 টকা লৈ যা আনিব পাৰিবি আৰু বাইক এখন দিম বুলিয়ে দিব পাৰি মোক বাইক লাগব বুলি কৈছোঁ লাগবই মই আৰু এইগিলা একো নাজানো মোক লাগবই মাথাটো কিয় খাওঁ এই বিহুৰ দিনত মোক ঘৰত যাম যোৱাটো তই যাওঁ বেয়া নাই ক'লোঁ বাইকখন দিম বুলি ঘৰৰ কাৰণে খবৰ ভাল নালাগিছিল দিমে দে আৰু আপাকো আৰু বাইকখন আৰু কেমান আৰু কথা শুনে ইমান অশান্তি তাৰ ঘৰখনো মানে বেয়া লগা হৈ গৈছে আৰু এই পুৰাত মাঝত তাকে যাই কিনে আৰু মাটি বাতি বন্ধাক খাম 1 বিঘা অঁ কিবা আকাশে পালো নকবি দো ইয়াৰ ধৰণীদা মোকো বাইকখন বুজিছিল আকাশে এতিয়া ময়ো দিব নোৱাৰিলোঁ সেইকাৰণে অলপমান দুখ লাগি আহিবি এইফালে ঘৰৰ ফালে তইতো জানাই ধৰণীদা আমাৰ ঘৰৰ কথা আমাক কিমান কষ্ট কৰি বাইকখন দিছে মায়ে দেউতাৰ উঠা পইচা দি আবার বেলেগৰো বাইকাৰ কেমন ঘনে ঘনে চলাব এই ডিউটিত যাব দিগদাৰ হয় এই বৰষুণ বতৰৰ দিন দাদাৰ কি হৈছে কানি থকা দেখা পালোঁ অঁ দাদাৰেক বোলে বাইক তেনেহ'লে গাড়ীখন কিনিয়ে দিওঁ মোৰো ভাল হ'ব জুগলি চুগলি আনাকে গাড়ীৰ কাৰণে তই সেইটোৱে মাথা মাৰছা দহটা ভেৰেৰে একে কথা হৈছে যা আৰু গম পাইছোঁ আৰু এই দিবি দেও একো নহয় দেও আৰু দুখ কষ্ট কৰি দিবি দে আৰু মোৰো ভাল হ'ব ৰ ঘূৰবাকে গাড়ীখন চলাব হেল্ল' এই ৰতন পুলিচৰ সুতো নাই মূলো নাইচোন পইচা দিব নোৱাৰি নহয় এনেকৈ সুতো নাই মূলো নাই মৰ্গেজ দিছিল না দিয়া নাছিল অঁ মা ধন্দা আছে না অঁ ধৰি নিলাচোন এটা কথাৰ কাৰণে আহিলোঁ হয় কি কথা বহ কি কথা আছিল পইচা অলপ লাগছিল সুতীয়াকৈ পইচাটো এইটো বৰ ডাঙৰ চিন্তা এতিয়া ৰতন পুলিচে পইচা নিছি সেই পইচাটোৱে মই পোৱা নাই সেই পইচাটো পালি আপোনাৰ কিমান লাগছিল মোক বেছি নালাগে 40,000 মান হ'লেই হ'ল কি কৰিবি ইমান টকা লৈ এই আপাতই মানে আজি উৎপাত ঘৰত বাইক এখন লাগে বোলে মোৰো ইমান টকা নাই 2টা গাহৰি বিকিম বুলি ক'লোঁ আৰু অলপ কম হয় এনেকৈ আপোনাৰ টকা আহিলোঁ এই আজিকালি চলি ডেকা চলি মানে এই ঘৰত উৎপাত কৰিব গাড়ী লাগে এক বাপেহে গম পায় এই নকবি দিয়ক মাজন এইগিলা কৈও লাভ নাই 40,000 টকা পইচাটো মই দিব নোৱাৰোঁ কিবা মজগেট দিবা লাগিব
সেই মাহজনৰ আপোনাৰ তাৰ আগে পিছে নিথাকো এইবাৰো আৰু মোক দয়া কৰ এইখিনি। নাই 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 নহ'ব, সেই চিষ্টেম নহয়। এই ৰতন পুলিচে মোক আজিকালি পইচা দিয়া নাই, সি এনেকৈ নি কিনে মোক দিম বুলি। নহ'লে মই বিলো বাৰু 2 বিঘা মাটিয়ে থ'ম দে আপোনাৰ তাত বন্ধাকত। মই 30,000 দিব পাৰিম, কিন্তু মই কিন্তু ঠিক আছে দে, মই মাটিয়ে লাগে দে। এইখিনি লৈ যা, দিলোঁ যা পুতৰে বাইকখন দীঘল আৰু এটা চাইন মাৰ, এটা এনেকৈ মাৰিব লাগিব আৰু এটা এনেকৈ দি দিমে দে আৰু বিহুৰ পাছত সোমবাৰ মানে যাম বোধ হয় দে বাইকখন আনিব।